পোনপ্ৰথমতে সকলোকে দীপাৱলীৰ হিয়ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দীপাৱলী কিয় পালন কৰা হয় আপোনালোকে জানি, তথাপি মই মোৰ ফালৰ পৰা অকণমান ক'ব বিচাৰিছোঁ। যেতিয়া প্ৰভু ৰামে আয়োধ্যাৰে বনবাসলৈ গৈছিল, তেতিয়া প্ৰভু ৰাম বহুতো দুৰ্যোগৰ সন্মুখীন হৈছিল। সীতাক হৰণ কৰি পেলাই ৰাৱণে লংকালৈ লৈ গৈছিল। তো বহুত দিনৰ মূৰত যেতিয়া ৰামে ৰাৱণক বধ কৰি পেলাই সীতাক লগত লৈ আয়োধ্যালৈ উভতিছিলে, তেতিয়া প্ৰভু ৰাম অহাৰ আনন্দত আয়োধ্যাবাসীয়ে ঘিৰ চাকি জ্বলাইছিল। আৰু সেই দিনটো আছিলে কাৰ্তিক অমাৱস্যা। তো সেইদিনাৰ পৰাই দীপাৱলী পালন কৰি অহা হৈছে। কাৰ্তিক অমাৱস্যাৰ দিনা দীপাৱলী পালন কৰি আহিছে আমাৰ হিন্দু ভাই ভনীসকলে, আমাৰ হিন্দু সমাজে। তো গাইজ, আৰু একো নকওঁ, আশা ৰাখিছোঁ, প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ যেন এইবাৰৰ দেৱালীত একো দুৰ্ঘটনা নঘটে, যেন সকলোৰে এই দীপাৱলীৰ দিনটো ভালে ভালে যায়। ইয়াৰে কামনা কৰি আজিৰ ভিডিঅ' ইয়াতে সামৰিছোঁ। ধন্যবাদ।